উফ কি যে গৰমে মৰম কৰা দিন আহি গ'ল ৰাইজ। অৱশ্যে এইকেইদিন আকাশখন যিমান ভাল পালেও আকাশলৈ চোৱাৰ সাহস কাৰো নাই, যিহে গৰম দিছে, ৰ'দৰ তাপত থাকিব নোৱাৰা অৱস্থা। অৱশ্যে যিমান গৰম হ'লেও নিজৰ ডিউটিলৈতো যাবই লাগিব। সকলো কাম বন আজৰি হৈ ময়ো ৰাতিপুৱাই ডিউটিলৈ বুলি ওলালোঁ। আৰু আমাৰ এই ৰাস্তাটো কিন্তু বৰ ধুনীয়াকৈ ছাঁ পৰি থাকে। ভালেমানখিনি গছ আছে যে ৰাস্তাটোত, খুব ধুনীয়াকৈ ছাঁ পৰি থাকে আৰু ৰাস্তাটো দেখিবলৈও খুব ধুনীয়া লাগে। এইখিনি ঠাই মোৰ খুব প্ৰিয় আৰু ৰাস্তাৰে যোৱা মানুহবোৰেও প্ৰায় এইখিনিতে আহি পেলাই চাহ পায় যে আচলতে সেইকাৰণে জিৰণি লয়হি। এইখিনি মোৰো ভাল লাগে। কেতিয়াবা ডিউটিলৈ গ'লে ময়ো ইয়াত ৰৈ যাওঁ, নহ'লে ডিউটিৰ পৰা আহিলে কেতিয়াবা ময়ো এইখিনিতে ৰওঁ অলপ সময়। কিমান যে ভাল লাগে। আচলতে এনেকুৱা এটা পৰিৱেশ খুব কমেই পোৱা যায়, বিশেষকৈ টাউনত। আৰু যিমান গৰম হ'লেও নিজৰ কৰ্তব্যটো কৰিবই লাগিব, নিজৰ গন্তব্যস্থানলৈ যাবই লাগিব। আমিতো ৰুমৰ ভিতৰত এচিৰ তলত কাম কৰিও গৰম বুলি চিঞৰি থাকোঁ, কিন্তু কিছুমানে যে বাহিৰত ৰ'দত তাপত কিমান নিজৰ ঘৰখন পোহপাল দিবলৈ কিমান কষ্ট কৰে। গাত ৰ'দ নপৰা বৰষুণ নপৰা বুলি যে মানুহ এবিধ আছে, সঁচাকৈ উপায়ো নাই। জীৱন জীয়াবলৈ মানুহে যে কিমান কষ্ট কৰিব লাগে। আৰু এয়া গৰম বুলি কুঁহিয়াৰ ৰস খাবলৈ পালোঁহি। ভালেই লাগিল আৰু 5 মিনিটমানৰ কাৰণে প্ৰায় গাটো অলপ ঠাণ্ডা লাগি থাকিল। আৰু আকৌ এয়া নিজৰ ডিউটিৰ যিমান গৰম হ'লেও নিজৰ কামটোতো কৰিবই লাগিব। কাম আগত, তাৰপাছতহে বাকী কথা। আৰু এয়া গধূলি মই আমাৰ অকণমানিক লগ পাইছোঁ। থেংক ইউ, হেপী বাৰ্থডে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত।